এতিয়া এটোৰ ভিতৰত হৈছে এলেক্সা চাওক এমাজনৰ ব্র্যান্ড লগা আছে এমাজনৰ ব্র্যান্ড লগা আছে ইয়াত আমাৰ নাম এড্ৰেছ দিয়া আছে বলক এতিয়া এটো আমি আনবক্সিং কৰিম এটো এতিয়া খুলো খোলাৰ পিছত চাম এতিয়া এটোৰ ভিতৰত কি আছে বস্তুটো ভালকে আছে না নাই এটোৰ ভিতৰত হ'ব পাৰে এলেক্সা এনেকুৱা লাগি আছে আমাৰ হাতত আয়া একো ডট এলেক্সা একো ডট ঠিক আছে এটো সাইডত ৰাখো এতিয়া পিছে আনবক্সিং কৰি আছো আৰু কি আছে ভিতৰত এইবিলাক চাই লওঁ এটো হৈছে বল্ব চাওক বল্বটো চলাবৰ কাৰণে আপোনাৰ এপ ষ্টৰত যাব লাগিব এপ ডাউনলোড কৰিব লাগিব গুগল প্লে ষ্টৰৰ পৰা এলেক্সা এপটো ডাউনলোড কৰিব লাগিব গুগল এছেকশন ঠিক আছে আৰু এটো দিছে এনেই মানে জায়গাখিনি বেছি হৈছে কাৰণে এইখিনি দি দিছে ফ্ৰীত ঠিক আছে এইখিনি ৰাখি দিম এতিয়া আমি আনবক্সিং কৰিম বল্বটো আগত আপোনাক দেখুৱাই তাৰ পিছে আমি এলেক্সাটো ওপেন কৰিম বল্বটোৰ পেকেজিং ভাল হোৱা নাই চাওক এটো ভাঙি যাব পাৰিলে হন্তে কোনো গুৰুত্ব দিয়া নাই এলেক্সাই হেটোৰ কাৰণে আমাৰ বহুত খং উঠি গল মানে এলেক্সা এটোৰ গুৰুত্ব দিয়া নাই কিয় কাৰণ এটা দামী বস্তু হয় এটা যদি বেয়া হলে কি আৰু এটো হৈছে এটো বল্বটো কেনেকৈ আপুনি চলাব পাৰিব বল্বটো মেনুৱেল চাক ব্লুটুথ কালেকশন কৰিব পাৰিব আপুনি ওয়াইফাই কালেকশন কৰিব সকলো ডিটেইলছ এটো দি দিছে যদি আমাৰ দৰকাৰ হয় আমি পঢ়ি লম পিছে ঠিক আছে বাই আপুনিও পঢ়ি লব পাৰে বল্ব ওইপ্রো ঠিক আছে এটার ভিতৰত আৰু একো নাই এতিয়া মেইন মুদ্দাত আমি আহি গৈছো এতিয়া কৰিম এলেক্সা যেটোৰ আশা আমাৰ বহুত দিনৰ পৰা আছিল আমি এলেক্সা চলাম বুলি আশা আছিল কিন্তু আনিব এটা আগত আনা নাই এতিয়া আনিলো এতিয়া মই নিজেও চলাম আপোনাকো দেখুৱাম আনবক্সিংত দেখুৱাই আছো আৰু আপুনি আনিব না নাই হেতু আপুনি ভিডিও লাষ্টত আমি আপোনাক কম আপোনাৰ দৰকাৰ আছে না নাই এইটো হল মেইন মুদ্দাটো আহি গৈছে ভেৰি গুড ভেৰি ইন্টারেস্ট এতিয়া আহি গৈছে চাৰ্জিং সৰি এটো হৈছে চাৰ্জাৰ এটোৰ ওয়াট হৈছে 15 ওয়াট 15 ওয়াটৰ চাৰ্জাৰ হয় এটো কেবলটোৰ নাম কি বা মই নাজানো কিন্তু যদি আপোনালোকে জানে কমেন্ট বক্সত কমেন্ট কৰি কৈ দিব তাৰ পিছে হল এটো কি দিছে হেলো একো ডট ইম্পৰ্টেন্ট ইনফৰমেশন একো ডট মানে ইম্পৰ্টেন্ট মানে এটো দৰকাৰ লাগিব নেকি মোৰ নালাগে আপোনালোকৰ লাগিলে লৈ লিব এটোত কিবা দিছে এটো কেনেকৈ আইয়া একেই বলফোন নিচিনা এটো আপুনি কি কৰিব পাৰিব ইয়াত কেনেকৈ চলাব পাৰিব সকলো ডিটেইলছ দি দিছে আপোনাৰ লাগিলে আপুনি পঢ়ি লব মই আপোনাক কৈ দিম কেনেকৈ কৰিব লাগে আপোনাৰ এইবিলাক কৰিব নালাগে দৰকাৰ নাই সাইডত থৈ দিম এতিয়া আপুনি যদি এলেক্সাটো চলাব বিচাৰে তেনেহলে আপুনি এই কাগজটো আপোনাৰ এনেকুৱা টানি দিব লাগিব মানে ফালি দিব লাগিব কাগজটো ৰাখিলে নহব আৰু ৰাখিলেও হ'ব এনে কৈছো মানে তলত ৰবাৰ লগা আছে মানে যদি আপুনি কৰবাত টাইসত যদি ৰাখে তেনেহলে পৰি না যায় মানে পিছল নাখায় এটো ইয়াত চাৰিটা বাটন আছে অন অফ ভলিউম আপ ডাউন মিউট চাৰিটা বাটন এতিয়া আমি এটো অন কৰিম অন কৰিব কাৰণে এটো আমাৰ চাৰ্জাৰত লগাব লাগিব চাৰ্জ দিব লাগিব এটো আমি চাৰ্জত লগাই আপোনাক দেখুৱাই আছো এলেক্সাটো অন কৰিব কাৰণে এলেক্সাৰ লগত যি চাৰ্জাৰটো দিয়া হৈছে আপোনাক সেই চাৰ্জাৰটো আপোনাৰ লাইনত দিব লাগিব চাৰ্জাৰটো ডিগল হৈছে 1.5 মিটাৰ মান ডিগল আছে চাৰ্জাৰটো সেই চাৰ্জাৰটো আপুনি লাইনত লগাই দিব লাইনত লগাই দিলে আপুনি একো ডটত আপুনি তলত চাব পাৰিব এটা গ্ৰীন কে এটা বল্ব জ্বলি যাব তেনেহলে আপুনি গম পাই যাব যে আপুনি এটো লাইন দিয়া হৈছে এতিয়া লাইন কানেক্ট হৈছে মই এটো ভিডিওত আনবক্সিং হে অকল দেখুৱাইছো এতিয়া আনবক্সিংত আমি দেখুৱাইছো আপুনি
কি আছে এইটোৰ ভিতৰত কি দিয়ে এলেক্সাটো কেনেকুৱা সেইটো আমি ডিটেইলছ আমি ইয়াত দেখাব বিচাৰিছোঁ ভিডিঅ'টোত আমি এলেক্সাটো নচলাওঁ এলেক্সাটো চলাম এইটো ভিডিঅ'ৰ পাৰ্ট 2ত আপুনি যদি হেতু চাব বিচাৰি আছে তেনেহলে ডেসক্ৰিপচনত আছে চাগে আপুনি চাব পাৰে ডেসক্ৰিপচনটো চেক কৰি ল'ব আমি এই ভিডিঅ'ত আমি আপোনাক দেখুৱাব বিচাৰিছোঁ এলেক্সাটো আনবক্সিং এটোত আমি এলেক্সাটো চলাম কেনেকুৱা এক্টিভেট কেনেকুৱা কৰিম এটোৰ লগত যে বাল্ব আনিছো এই বাল্বটো কেনেকুৱা এক্টিভ কৰিম এটো আমি দেখুৱাব কাৰণে এই ভিডিঅ'টো বনোৱা নাই এই ভিডিঅ'টো বনাইছো অকল আনবক্সিং হে কৰিছো এটোৰ ভিতৰত বস্তু আছে নে নাই আছে যদি কি আছে কি দিছে যদি আপুনি অৰ্ডাৰ কৰিব বিচাৰি আছে তেনেহলে আপোনাক কি দিব হেইটোৱে আমি দেখুৱাব বিচাৰিছো এইটো ভিডিঅ'ত যদি আমি 2 নম্বৰ ভিডিঅ'ত আপোনাক দেখুৱাম এলেক্সাটো কেনেকৈ এক্টিভ কৰিব এলেক্সাৰ লগত যে বাল্ব দিছে এটো কেনেকৈ এক্টিভ কৰিব সকলো ডিটেইলছ 2 নম্বৰ ভিডিঅ'ত আমি দেখুৱাই দিম যদি আপুনি দেখিব বিচাৰি আছে তেনেহলে এইটো ভিডিঅ'ত আপুনি কমেন্ট কৰক আৰু লিংক যদি অলপমান পিছে চাই আছে তেনেহলে লিংক ডেসক্ৰিপচনত আছে ডেসক্ৰিপচনটো চাই লওক থ্যাংক ইউ সো মাচ ভিডিঅ'টো ভাল পালে লাইক কৰিব বন্ধুহঁতৰ কাষত শ্বেয়াৰ কৰিব কমেন্ট কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই জয় আই হোম